জানানে, আকৌ সপোন দেখিছোঁ। ভাগৰি পৰা নাই মই, কিন্তু এইটো আগৰ দৰে টোপনিত দেখা সপোনটো নহয়। এই সপোনটোৱে মোক নমস্কাৰ, শুবলৈ মই মাধুৰ্য বৰা। আপোনালোক সকলোকে মোৰ নতুন অনুষ্ঠান লভলৈ স্বাগতম জনাইছোঁ। আজি এটা গভীৰ বিষয়ৰ ওপৰত পাতিম। আজি পাতিম বৃদ্ধ অৱস্থাত নিজৰ পিতৃ মাতৃৰ প্ৰতি থকা মৰম সন্তানৰ কমি যায় নেকি? ইয়াৰ কাৰণ কি? বলক কিছু কথা জুকিয়াই চাওঁ, আকৌ প্ৰথম কিছুমান কথা ভাবিবলৈ আমি চেষ্টা কৰোঁ। এতিয়া দেখিছোঁ যে যি মাক দেউতাকে এটা সন্তানক অতি কষ্ট কৰি নিজৰ পেটত গামোচা বান্ধি খুৱাই ডাঙৰ দীঘল কৰে, তাক পঢ়া শুনা কৰি ইমান দূৰ আগুৱাই সেই ল'ৰাটো বা ছোৱালীজনীয়ে যেতিয়া তেওঁ যোগ্য হ'ব, তেওঁ ডাঙৰ হ'ব, যেতিয়া তেওঁৰ পিতৃ মাতৃ বৃদ্ধ হ'ব, সেই অৱস্থাত তেওঁক অৱহেলা কৰা দেখা যায়। ইয়াৰ কাৰণ কি? আচলতে যোগ্যতা আৰু দক্ষতা, যোগ্য আৰু দক্ষ দুটা বেলেগ বস্তু। আপুনি আপোনাৰ সন্তানক দক্ষ কৰিলে ঠিকেই, কিন্তু যোগ্য নকৰিলে। এজন মানুহ টকা পইচা বেছি পঢ়া শুনা কৰি টকা পইচা লৈ ডাঙৰ চাকৰি কৰিব পাৰে, তেওঁ মগজটো চোকা হ'ব পাৰে, তেওঁক আমি দক্ষ বুলি কওঁ। যোগ্য সেইজনকে কয় যিজন সকলো ফালে যোগ্য, যিয়ে টকা পইচাও ঘটিলে কিন্তু মা দেউতাক লগতে সমাজখনৰ লগতে পৰিয়ালটো সুচাৰুৰূপে চলাই গৈছে, তেওঁহে আচল যোগ্য। দক্ষ বনাওক নিজৰ ল'ৰা ছোৱালীক, কিন্তু যোগ্য বনাবলৈও চেষ্টা কৰক। যোগ্য বনালেহে আপোনাৰ বৃদ্ধ অৱস্থাত আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক চাব, প্ৰতিপাল কৰিব। বৰ্তমান আগততো এইটো সমস্যা নাছিলে। আগত প্ৰতিটো পৰিয়ালৰ যৌথ পৰিয়াল। আগৰ পৰিয়াল আছিল মা দেউতা, ককা আইতা, খুৰা খুৰী, বৰমা বৰবৌ, এটা বিশাল পৰিয়াল, এটা যৌথ পৰিয়ালভাৱে আছিলে। ইয়াৰ ফলত কি আছিলে? যৌথ পৰিয়াল থকাৰ ফলত আমাৰ বহুতো সুবিধা হয়, কাৰণ আমাৰ কিবা এটা যদি সমস্যা হয় সকলোৱে এটা পৰিয়াল একেলগে সমাধান কৰে। ইয়াৰ ফলত আমাৰ নিজৰ ওপৰত প্ৰভাৱটো ইমান নপৰে কিবা এটা বিপদ বা কিবা এটা কষ্ট হ'লেও। কিন্তু বৰ্তমান দেখিছে যে যৌথ পৰিয়ালৰ পৰা আঁতৰ হৈ গৈ পৰিয়ালটো এটা পৰিয়ালৰ মাজতে 4-5টা পৰিয়াল ভাগ হৈছে। মই, মা দেউতা আৰু মোৰ সন্তান, ইমানেই। নিজক, নিজৰ ৱাইফক আৰু নিজৰ সন্তানক লৈয়ে পৰিয়ালটো সীমিত। বাকী নিজৰ যে মাক দেউতাক আছিলে সেইবোৰ ভাবিবলৈ চিন্তা নাই, নিজৰ যে এজন ককায়েক আছিলে ভায়েক আছিলে সেইবোৰ ভাবিবলৈ চিন্তা নাই, পৰিয়ালটো ঠেক। আমি সৰুৰ পৰাই সন্তানক দেখাইছোঁ যে এটা সন্তান যেতিয়া আমি যৌথ পৰিয়ালত থাকোঁ, তাৰপৰা যেতিয়া সন্তানক সৰুতে আমি পৃথককৈ লৈ যাওঁ নিজৰ লগত, তেতিয়া সন্তানৰ ওপৰত কি প্ৰভাৱ পৰে? ইয়াত সন্তানৰ দুখ দি লাভ নাই, কাৰণ সন্তানে সৰুৰ পৰাই যিটো দেখে সেইটোকে সি সঁচা বুলি ভাবে। আমি সৰুৰে পৰাই সন্তানক শিক্ষা দিওঁ যে এটা যৌথ পৰিয়ালত আমি থাকিব লাগে। আগৰ সেই ককা আইতাৰ সাধু কথা মৰম এইবোৰ আজিকালি আন্তৰিকতা নাই। আজিকালি অকল হোৱাটছআপ ফেচবুক চব আবদ্ধ। কোনো কাৰো কথা ভাবিবলৈ সময় নাই। কোন ক'ত মৰি যা, মই ভালে আছোঁ নে আছোঁ, মোৰ ৱাইফ ভালে আছে নে আছে, মোৰ সন্তান ভালে আছে নে আছে, বাকী চব জহন্নামে যা, একো চিন্তা নাই। সমাজখন ইমানেই আত্মকেন্দ্ৰিক, নিজক লৈ ব্যস্ত, বাকী কাৰো কথা ভাবিবলৈ সময় নাই। ইমান ব্যস্ততাপূৰ্ণ জীৱনত বেলেগৰ অকণমান কথা ভাবিবলৈ সময় নাই। ইয়াৰ ফলত কি হৈছে? মানসিক চাপ পৰিছে। আপোনাৰ মই যিমান চাপ পৰিছে, সন্তানৰ ইমানো চাপ পৰিছে, কাৰণ আজিকালি সন্তানে খেলিবলৈ নাপায়। আপুনি সন্তানক যিটো সময়ত সন্তান আপোনাৰ ককা আইতাকৰ কোলাত থাকিবলৈ লাগিছিল, সেইটো সময়ত আপুনি সন্তানক এটা ভিডিঅ' গেম দি দিয়ে। সন্তানে দিনটো ভিডিঅ' গেম কৰে, হোৱাটছআপ কৰে, ফেচবুক কৰে। যিটো সময়ত ককা আইতাকৰ সাধু শুনিব লাগিছিল, সেইটো সময়ত ল'ৰাটোৱে কাৰ্টুন চায়, এণ্ড্ৰইড মোবাইল লয়। ইয়াৰ ফলত কি প্ৰভাৱ পৰিছে গম পায়? আগৰ দিনৰ যিবোৰ সাধু আছিলে, সাধুৰ মাজেদি এটা মেছেজ যায়, সেই মেছেজটো নাপায়। সেই ককা আইতাকৰ থকা মৰম আন্তৰিকতাটো সিহঁতি বুজি নাপায়। সিহঁতি যন্ত্ৰৰ মাজত থাকোঁতে সিহঁতিও এটা যন্ত্ৰ হৈ গৈছে, সিহঁতি বুজি নাপায় আৱেগ অনুভূতি। এতিয়া আপুনি যিবোৰ কৰিলে আপোনাৰ নিজৰ দেউতাক ককাকক, সন্তানেতো আপোনাৰ দেখি আছে,
সন্তানক সেইটোৱে কৰিব। ইনডাইৰেক্টলি আপুনিও তাকে সেইটোৱে শিক্ষা দিছে যে আত্মকেন্দ্ৰিক হ। আপুনি সন্তানক কয় ভালকৈ পঢ়, এগাল নম্বৰ লাগে, এগাল নম্বৰ নহ'লে কোনো চাকৰি নিদিব, চাকৰি পাবি। কিন্তু অতি কমেই কয় চাগে নিজৰ মাৰ যোগ্যবন মানুহ বন কয়, বহুতে কয়। কিন্তু আজিকালি ইয়াতকৈ বেছিকৈ পইচা কিমান আছে, বেংকত পইচা কিমান আছে, তোৰ ডিগ্ৰী কি, আচলতে এইবোৰ চব মিছা হৈ যায় যদিহে আপোনাৰ সন্তানে আপোনাক মৰম নকৰে, আন্তৰিকতা নকৰে, বৃদ্ধ অৱস্থাত আপোনাক ঘৰৰ পৰা উলিয়াই দিয়ে। ইয়াৰ মেইন কাৰণ আপুনিয়ে, যিহেতু আপুনিও সেই সন্তানৰ সৰু অৱস্থাত তেনেকুৱা কৰিছিলে, সেই সন্তানেও আপোনাক চাই সেইটো কৰিলে। চ' আগৰজন যেনি যায় পেছনজনো তেনি যাবলৈ চেষ্টা কৰে। চ' সন্তানক সৰুৰে পৰা শিকাওক মৰম ভাল পোৱা। বৰ্তমান ব্যস্ত জীৱনত সকলোভাৱে গাঁৱত থকাটো সম্ভৱ নহয়, সেইটো ময়ো অনুভৱ কৰোঁ। কিন্তু যেতিয়া আপুনি পাৰে, আপোনাৰ যেতিয়া অফিচ কাছাৰী যি কৰে তাৰ ছুটি হয়, অফ থাকে, আপোনাৰ যে সন্তানৰ স্কুল কলেজ বন্ধ থাকে, তেতিয়া গাঁৱলৈ নিয়ক। গাঁৱৰ মুক্ত পৰিৱেশত তাক অলপ থাকিবলৈ দিয়ক, বুজক সম্পৰ্কবোৰ মহত্ব কি, এটা সম্পৰ্ক কেনেকৈ জীয়াই থাকিব লাগে, কি কৰে ককাক আইতাক বৰ্তাক ববৌক কেনেকৈ লগ কৰিব লাগে, সকলো এটা পৰিয়াল, সেইটো বুজক। যদি সেইটো আপুনি নুবুজায়, চাব আপুনি বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছে। আপোনাৰ নিজৰ ধ্বংস নিজেই মাতিছে, কাৰণ আপুনি সন্তানকো সেইটোৱে শিক্ষা দিছে, যিটো শিক্ষাৰ ফলত আপুনি এদিন আপোনাৰ মা দেউতাক এৰি থৈ আহিলে। আপুনি যিটো কৰিলে আপোনাকো সন্তানে সেইটোৱে কৰিব। আজিকালি কি হৈছে, আপুনি যিটো সন্তানৰ কাৰণে ঘৰ বাৰী ডাঙৰ মানুহ হ'বলৈ গুচি আহিলে, চব ত্যাগ কৰি, সেইটো সন্তানে ডাঙৰ যেতিয়া পইচা পাতি হ'ব, বিয়াবোৰ পাতিব, সিও আপোনাক কি ক'ব, মোৰ মা দেউতাই এনেকুৱা কৈছিল। সিহঁতো কামোৰ শব্দটো ব্যৱহাৰ কৰে আৰু আপোনাক বৃদ্ধাশ্ৰমত থৈ আহিবগৈ। বহুত পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ'ব। এইবোৰৰ পৰা দূৰত থাকক, সৰুৰে পৰা সন্তানক বুজাওক সম্পৰ্কৰ মহত্ব। সেইকাৰণে আজিকালি বৰ্তমান দেখিছে যে এই যান্ত্ৰিকতাৰ যুগত বৃদ্ধাশ্ৰমৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। বৃদ্ধাশ্ৰম লাগে, কিন্তু আমাৰ ঘৰখন হেৰাই যাবলৈ নিদিব, আমাৰ সম্পৰ্কবোৰ ঠুনুকা হ'বলৈ নিদিব। সকলো ভালেই থাকক, হাঁহি থাকক, নিজৰ পৰিয়ালৰ মাজত থাকক, সুখে শান্তিয়ে থাকক। সৰুৰ পৰা সন্তানক কেতিয়াও আত্মকেন্দ্ৰিক হ'বলৈ নিশিকাব। আত্মকেন্দ্ৰিকে আপোনাৰ জীৱনটো এটা বেলেগ দিশলৈ গতি কৰিব পাৰে। আপুনি যিটো ভুল কৰিলে, সেইটো ভুল আপোনাৰ সন্তানৰ যে নহয়, সেইকাৰণে আপোনাৰ বন্ধ বা ছুটিত সন্তানক গাঁৱলৈ লৈ যাওক, য'ত ককাক আইতাক আছে, তাহাঁতৰ লগত অকণ থাকিব দিয়ক। কাৰণ নিজৰ ককাক আইতাকৰ নিজৰ নাতি নাতিনীক অলপ মৰম কৰিব বিচাৰে, তেওঁলোকক সময় পাৰ কৰিব বিচাৰে। সেইদৰে সন্তানেও নিজৰ ককাক আইতাকক বিচাৰে। আপুনি যদি সেইটো সময়ত যদি আপুনি ককাক আইতাকৰ মৰমটোৰ পৰা আঁতৰাই দিয়ে, ল'ৰা ছোৱালীবোৰ তাহাঁতৰ মগজত অন্তৰত মৰম নাথাকিব, মেকানিক হৈ যাব, যন্ত্ৰ হৈ যাব, যন্ত্ৰ। আপুনি যন্ত্ৰৰ পৰা আপুনি কি আশা কৰিব? এখন ভাল চাৰ্টিফিকেট আশা কৰিব, ভাল চাকৰি আশা কৰিব, কিন্তু আপোনাক যে সেই যন্ত্ৰটোৱে সন্মান কৰিব তাৰ কোনো আশা নাই আপুনি। সেইকাৰণে সৰুৰে পৰা সন্তানক গঢ় দিয়ক, দক্ষ হিচাপে গঢ় দিয়ক, দক্ষৰ লগতে যোগ্যও হ'ব লাগিব, নম্ৰও হ'ব লাগিব। সকলো গুণ চালি জাৰি চাই সন্তানক গঢ় দিয়ক, চাব আপোনাৰ পৰিয়ালটো সুখৰ হ'ব। আৰু সন্তানক অলপ টাইম দিবলৈ চেষ্টা কৰক। ফেচবুক, হোৱাটছআপ এটা মোবাইলে তুলি দি আপোনাৰ দায়িত্ব সকলো শেষ নহয়। ককাক আইতাকৰ লগত পঠিয়াওক, গাঁৱলৈ পঠিয়াওক, অলপ ফুৰিবলৈ দিয়ক, মৰমবোৰ বুজি পাবলৈ দিয়ক, যৌথ পৰিয়ালটো কি শিকক, তেতিয়াহে আপোনাৰ চাব জীৱনটো সুন্দৰ হ'ব। বন্ধু, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ। কিমান দূৰ ক'ব পাৰিছোঁ মই চেষ্টাহে কৰিছোঁ, নাজানো। বৰ্তমান সমাজত যিবোৰ দেখি আছোঁ তাৰ ঘটনাৰ ওপৰতে অকণমান দুআষাৰ ক'বলৈ চেষ্টা কৰিছোঁ। যদি ইয়াৰ পৰা অকণমানো কিবা এটা আপুনি কিবা এটা বুজি পাইছোঁ বুলি ভাবিছে, আপুনি মোৰ ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব, যদি কথাবোৰ সঁচা ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা নকৰিব যাতে আপোনাৰ নিজৰ মা দেউতা ককা আইতা আপোনাৰ গোটেই পৰিয়ালটোৱে দুখ পায়। আজিলৈ ইমানেই, ধন্যবাদ।